वेलकम टू कुकिंग एंड क्रिएटिविटी। आज मिठाई बनाइছিলোঁ तो बोलक चाওঁ मैं की बस्तु दी मिठाई बनालो। और या देखिसे इते काजू बादाम और नारिकলৰ गुड़ी और এটা ओरिओ बिस्कुट এইখিনি মই গুড়ি কৰি ললো। काजू बादाम पेस्ट কৰি লৈছো আৰু ओरिओ বাদামখিনি পেষ্ট কৰি লৈছো আৰু তাৰ মাজত থকা যিখিনি ক্ৰীম আছে সেইখিনিও বেলেগ কৰি লৈছো। আৰু এইখিনি হৈছে ক্ৰীমখিনি মাজত থকা ক্ৰীম দিছো, নাৰিকল দিছো, নাৰিকলৰ গুড়া 2 চামুচ, ক্ৰীম আৰু 2 চামুচ চেনি ডাঙৰ চামুচৰ, আৰু এতিয়া ইয়াতে মিক্স কৰিছো মিল্ক মেড 2 চামুচ, পাছত লাগিলে আকৌ দিম। আৰু এইখিনি খানি আটা যিদৰে লাডু বনাও এই তেনেকুৱা এটা ডো বনাব লাগিব আটাৰ ডোৰ নিচিনা। আৰু ইখিনিও মই যিখিনি ओरिओ বিস্কুটৰ বাহিৰৰখিনি সেইখিনিও মিক্সিত গুড়ি কৰি লৈছো আৰু সেইখিনিও বেলেগ এটা ডো বনাই লম। আৰু ইটো ডো মই অকল মিল্ক মেড দি খানিম আৰু এইটো ডোত অলপমান গাখীৰ এড কৰিছিলোঁ আৰু দুইটা ডো এইদৰে খানি লম। আমি ৰুটিৰ ডোটো যেনেকৈ বনাও সেনেকুৱা ধৰণৰ হ'ব লাগিব। ইয়াতে মই কাজু আৰু খিচমিচ এড কৰিছো, আপোনালোকে বিচাৰিলে বেলেগও এড কৰিব পাৰে। এইটো চাওক, এইটো হৈ গ'ল। এইটো মই কি কৰিলোঁ, ইয়াতে যোনটো বাহিৰৰ সাইডটো হেতু তলত এখন ফয়েল পেপাৰ দিছো, ওপৰত এখন ফয়েল পেপাৰ দি ঢাকি দিছো, ঢাকি বেলনা বাৰিডাল দি বেলি লৈছিলোঁ লাহে লাহেকৈ। আৰু তাৰ ওপৰত মই ইটো যোনটো ক্ৰীমৰ ভাগ আছিলে য'ত মই পেস্তা বাদাম এইবোৰ দিছিলোঁ, ড্ৰাই ফ্ৰুটছ দিছিলোঁ, হেতু ইয়াৰ ভিতৰত দিছো, ভিতৰত দি আৰু কলা অংশটো দি ৰোল কৰি ঢাকি দিছিলোঁ। সেই ভিডিওটো একচুয়ালি কৰিছিলোঁ কিন্তু কিয় জানো ভিডিওটো নহলে এডিট কৰা সময় নাপালো, গতিকে এইদৰে ক'ব লগা হ'ল। আৰু এতিয়া এইদৰে ফয়েল পেপাৰ দি ভালকৈ ৰাউন্ড কৰি এটো এতিয়া 2 ঘণ্টা মানৰ বাবে ফ্ৰিজত থৈ দিম। খালি আপুনি ফ্ৰিজত থোৱাৰ আগতে যেতিয়া ফয়েল পেপাৰখনত দিব বস্তুখিনি তেতিয়া অকমান ঘি বা বাটাৰ সানি ল'ব। আৰু এই 2 ঘণ্টাৰ পাছত মই অলপমান পপি শীট হয় এইখিনি এচামুচৰ জোখত অকমান গৰম কৰি লম, 1 মিনিট মান গৰম কৰিম। কালাৰ আনিব নালাগে, জাস্ট গৰম কৰিলে হ'ল। আৰু ইটো মই উলিয়াই আনিছো ফ্ৰিজৰ পৰা। আৰু এইখিনি ৰোলটোৰ ওপৰত বাহিৰৰ অংশখিনিত সানি লম ভালকৈ যাতে ধুনীয়াকৈ লাগি যায়। আপোনালোকে ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল বাটনটো ক্লিক কৰিব। আৰু 2 ঘণ্টাতকৈ বেছি থলেও একো কথা নাই, যিমান এটো টাইট হ'ব সিমানেই খাব টেস্টি হ'ব। মই 2 ঘণ্টাই ৰাখিলোঁ। আৰু ইয়াৰ ওপৰত গোটেই পপি শীটখিনি ভালকৈ লগাই লম। তাৰপিছত মই এদৰে কাটি ললো, নিজৰ সাইজ মতে কাটি ল'ব। যিমান দেখিব ধুনীয়া হৈছে খাবলৈও বহুত টেস্টি হৈছে, তো এবাৰ বনাই চাব। আৰু এইটো ভিডিওত বহুতখিনি ভিডিও এডিট নহলে কিয় নাজানো, তো তাৰ বাবে বেয়া নাপাব।